বৰপেটাত আন্তঃৰাজ্যিক ড্ৰাগছ ব্যৱসায়ী বাবুল আহমেদৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। আটক কৰাত ব্যৰ্থ আৰক্ষী। বৰপেটাত তীব্ৰ হৈ পৰিছে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান। বিগত প্ৰায় 20 দিন ধৰি বৰপেটা আৰক্ষীৰ অভিযানত নিতৌ এজনৰ পিছত আন এজন ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ হাতত আটক হোৱাৰ পিছত ৰবিবাৰে বাবুল আহমেদ নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বৃহৎ অভিযানত নামিল বৰপেটা আৰক্ষী। বৰপেটা আৰক্ষীয়ে ৰবিবাৰে 3টা ভাগত বিভক্ত হৈ ধানবন্ধা গাঁৱৰ আন্তঃৰাজ্যিক ড্ৰাগছ ব্যৱসায়ী বাবুল আহমেদক বিচাৰি মাৰাথন অভিযান চলায়। এই অভিযানৰ মাজতেই আৰক্ষীৰ বেহুফালি পলাবলৈ সক্ষম হয় বাবুল আহমেদে। ইয়াৰ পিছতে মৰাপাট খেতিৰ মাজত লুকাই থকাৰ সন্দেহত আৰক্ষীয়ে অভিযান চলায় যদিও ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰাত ব্যৰ্থ হয়। অৱশ্যে ড্ৰাগছ ব্যৱসায়ী বাবুল আহমেদৰ ঘৰৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ খালী কণ্টেইনাৰসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। বৰপেটাৰ পৰা পশ্চিমবংগ আদি ৰাজ্যলৈও ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন্তঃৰাজ্যিক ড্ৰাগছ ব্যৱসায়ীজন পূৰ্বে কেইবাবাৰো জেললৈ যোৱাৰ লগতে হত্যাৰ অভিযোগতো অভিযুক্ত। মই দোকানত আছো, দোকানৰ পৰা মানুহ কৈ আছে পুলিচ আহিছে। মই দৌৰাদৌৰিকৈ ইয়াতে আহিলোঁ, সঁচাকৈ পুলিচ। তাৰপিছত সিহঁতে মই শুনা পালোঁ যে গুলীও কৰিছে বাবুলক, চাহ দোকানত কৰিব ধৰাৰ কাৰণে চেষ্টা কৰিছিলে, মানে অলপৰ কাৰণে সিহঁতে ধৰিব নোৱাৰিলে। পাছত দৌৰি পলাই গ'ল। মই আহি পালোঁ, মোকো মাতিলে। মই কি কৰিলোঁ, BDB ছেক্ৰেটাৰী মোক লৈ সিহঁতে বাবুলহঁতৰ ঘৰত গ'ল। বাবুলহঁতৰ ঘৰত গৈ বহুত মানে তদন্ত কৰিলে। তাৰপিছত সিহঁতে কেইটামান কণ্টেইনাৰ পালে, কিন্তু খালী কণ্টেইনাৰ পালে, সেইখিনি বেগত ভৰাই লৈ গৈছে টাউন ছাৰে। তাৰপিছত সিহঁতে আকৌ ঘূৰি আহিলে, ইয়াতে গাড়ীৰ ওচৰত আহিলে, গাড়ীৰ লক চক ভাঙিলে। তাৰপিছত এতিয়া গাড়ীটো নিয়াৰ কাৰণে নিলেই অলৰেডি, গাড়ীটো লৈ গ'ল। তাৰপিছত সেইটো সিহঁতে আকৌ এটা ইনফৰ্মেশ্যন পালে, কোনোবাই ফোন কৰিলে যে সিহঁতৰ মানে দেউতাৰ ঘৰত থাকা বুলি। লগে লগে তাতো চাৰিওফালে দি কৰিলে, এই ঘেৰা কৰি মানে তদন্ত কৰিলে, তাতো নাই। পাছত কোনোবা আকৌ দিলে যে মৰাপাটৰ খেতি আছে দক্ষিণ ফালে, তাতেও আৰম্ভ কৰিলে। মই নিজেও গৈ আছোঁ দৌৰি সিহঁতৰ পাছে পাছে, মোটামুটি বহুত আৰ্মি পুলিচ। তাৰপিছত আমাৰ লাষ্টত আমাৰ DSP ছাৰ আহিল, OC ছাৰ আছে, চবখিনি মানে দৌৰাদৌৰিকৈ বহুত বিচাৰিলে, কিন্তু আজি কাকো ধৰিব নোৱাৰিলে। বোলে এনেকুৱা বৰ্তমান কি কাম কৰে আমি শুনা পাই আছোঁ যে ড্ৰাগছৰ বিজনেছ কৰা বুলি শুনা পাই আছোঁ, কিন্তু মই এতিয়ালৈ হাতে মুঠে ধৰিব পৰা নাই। কিন্তু কেইবাবাৰো জেল খাটছে সি, মাৰ্ডাৰ কেছৰ আসামী সি, এনেকুৱা চলি আছে। বাবুলৰ ঘৰ বাবুলটো ইয়াতে থাকে। বেছি দূৰ নহয়, ঘৰতো 2বাৰ গ'ল ছাৰহঁতে, কিন্তু তাক পোৱা নহয়। আপোনাৰ নামটো গম পাইছোঁ অলপ, মানে এই বাবুলক ধৰিবৰ কাৰণে আহিছে। অলপ জানো, মানুহৰ মুখত শুনি আছোঁ যে ড্ৰাগছৰ কাম কৰে। ড্ৰাগছ বিৰোধী অভিযান বাবুল ইনফৰ্মেশ্যন আছিলে, চিক্ৰেট ইনফৰ্মেশ্যন। হয়, তাৰ জৰিয়তে আমি আহিলোঁ চিভিল ড্ৰেছত উলিয়াই। বৰ্তমান পলাতক অৱস্থাত তেওঁ, কিন্তু তেনেকৈ গম পোৱা নাই, মোৰ পিনৰ পৰাতো হোৱা নাই। আমি মানে গোটেই টিম হিচাপে কৰিলোঁতো, ভাগ হৈ গ'লোঁ। তো মই ক'ব নোৱাৰোঁ ঠিককৈ, পিছত গম পাম যদি হৈছে। ঘৰতো আমি তালাচী কৰিলোঁ, বৰ্তমানলৈ একো উদ্ধাৰ হোৱা নাই, কিন্তু আগন্তুক আমি চলাই যাম অভিযানটো। গাড়ীটো তাতে পোৱা হৈছে, তেওঁৰ গাড়ীটো পোৱা হৈছে। বৰপেটাৰ পৰা শফিক আহমেদৰ ৰিপৰ্ট, গণতন্ত্ৰ অসম।